আজি অন্য এটা ৰেচিপিৰ ভিডিঅ'ৰ সৈতে মই মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। আজিৰ ৰেচিপিটো হৈছে কাৱৈ মাছৰ এটা ৰেচিপি, যিটো চিম্পল আৰু পুৰণি ৰেচিপি। মানে এইটো ৰেচিপি বনাইছে আৰু আজি মই কেনেকৈ বনাওঁ এই ৰেচিপিটো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া কাৱৈ মাছ, এয়া বগা তিল আৰু অকণমান ক'লা তিল আছে। আপোনালোকৰ তাত যদি বগা তিল নাথাকে আপোনালোকে ক'লা তিলো ল'ব পাৰে। এয়া পিঁয়াজ এটা লৈছোঁ, ধনিয়া অকণমান, আদা নহৰু আৰু জলকীয়া। সৰু ল'ৰা ছোৱালী খালে জলকীয়া আপোনালোকে এভইড কৰিব। এয়া আকৌ এটা আলু লৈছোঁ। কাৱৈ মাছ কোনে কোনে ভাল পায়? মই হ'লে বহুত ভাল পাওঁ। ইলিচ আৰু কাৱৈ এই দুটা মাছৰ টেষ্টে বেলেগ হয়নে? এয়া মই তিলৰ সৈতে নহৰু, আদা আৰু জলকীয়া সকলোবোৰ দি দিছোঁ। আপোনালোকে আদা বেছি নিদিব, কাৰণ কি অকণমান তিতা লাগিব পাৰে, তিতা ভাৱ আহিব পাৰে। নহৰু দিব পাৰে আপোনালোকে। এয়া মই মাছখিনি ভাজি লওঁ। মাছ ভজাৰনো আৰু কি ক'ম, সকলোৱে মাছ ভাজিব জানে। এতিয়া বজাৰত এভেইলেবল কাৱৈ মাছ হৈছে। আপোনালোকে কাৱৈ মাছ কেনেদৰে খায়? মই হ'লে তিলেৰে খাই বহুত ভাল পাওঁ, সেইকাৰণে আজি তিলৰ সৈতে কাৱৈ মাছ বনালোঁ। একেবাৰে চিম্পল ৰেচিপি, আমি ঘৰত ডেইলি যেনেদৰে খাওঁ আৰু বেছি মছলা নোহোৱাকৈ তেনেদৰে বনাইছোঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পালে কমেণ্টত জনাবচোন, আৰু কিছুমান ভুল হ'লেও আপোনালোকে জনাব। কেনেকুৱা বাৰু পায় মোৰ ভিডিঅ'বোৰ? একেবাৰে চিম্পল। আপোনালোকে মোৰ কুকিং ভিডিঅ' ভাল পায় নে ট্ৰেভেল ভিডিঅ' ভাল পায়? আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাই লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই এই ভজা তেলখিনিতে পিঁয়াজ দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকৰ যিদৰে ইচ্ছা হয় তেনেদৰে কাটি ল'ব। ঘৰুৱা ষ্টাইল, ঘৰত আমি ডেইলি খাওঁ আৰু এনেকৈ চিম্পল ষ্টাইলত। পান জলকীয়া এটা দি দিব, পাঁচফোৰণ নিদিব, মই দিয়া নাই। আপোনালোকে ইচ্ছা কৰে যদি দি দিব পাৰে। মই আলুখিনি এতিয়া ভাজি লওঁ ধুনীয়াকৈ। আলুখিনি ভজা হ'লে ইয়াত নিমখ আৰু হালধি দি দিব আমাৰ টেষ্ট হিচাপত। ফ্ৰেণ্ডছ, আপোনালোকৰ পিনে মানে ঠাণ্ডা পৰিছেনে? আমাৰ ইয়াত গুৱাহাটীত ঠাণ্ডা অলপ পৰিছে। ৰাস চালেনে নাই আপোনালোকে? মই এইবাৰ গুৱাহাটীতে চালোঁ। আৰু মোৰ ৰাসৰ ভিডিঅ'টো চাইছেনে নাই? যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, চাব। মোৰ আলুখিনি ভজা হৈছে, এতিয়া মই তিলৰ পেষ্টখিনি দি দিছোঁ। এনেকৈ ভাজি থাকিব আলুৰ সৈতে। এইবাৰ কাষেৰে তেল ওলোৱালে, নহ'লে কেঁচা কেঁচা লাগিব অকণমান তিলখিনি। আপোনালোকে জনাবচোন ৰেচিপি ভিডিঅ'ত কি ৰেচিপি লাগিব বা আপোনালোকক। মই চিম্পল ৰেচিপিবোৰ চেষ্টা কৰি থাকিম আৰু। বেছি মই একেবাৰে চেফ নহয় আৰু, ঘৰত আমি যেনেদৰে খাওঁ সেনেদৰে আপোনালোককো দেখাওঁ। এয়া মোৰ হেৰিখিনি পেষ্টখিনিৰ পৰা তেল ওলাব দিছে কাষৰ পৰা। এতিয়া আপোনালোকে পানী দি দিব।
সৰু ল'ৰা ছোৱালী খালে এই জলকীয়াটো এভইড কৰি দিব। মই অকণমান জ্বলা ভাল পাওঁ যিহেতু অকণমান জ্বলাটো দিছোঁ। এয়া গ্ৰেভিখিনি উতল আহিলে আপোনালোকে মাছকেইটা দি দিব। আমাৰ মাছ খোৱা মানুহ অকণমান কম, সেইকাৰণে আমাৰ মাছৰ পৰিমাণটো কম। আপোনালোকৰ যিমান আছে মানুহ সিমান পৰিমাণত মাছ দি দিব আকৌ। মাছখিনিৰ সৈতে অকণমান গ্ৰেভিখিনি উতল আহিব দিব আৰু গ্ৰেভিটো যাতে অলপ শুকান হয়। মই শুকান কৰিছোঁ আপোনালোকক। এয়া মই মছলাৰ ভিতৰত অকণমান মিট মছলা দি দিছোঁ, বাকী মই একো মছলা দিয়া নাই। মই অকণমান শুকানকৈ বনাইছোঁ। এয়া মোৰ গ্ৰেভিখিনি প্ৰায় ৰেডি। এতিয়া গৰম ভাতৰ সৈতে খোৱাহে কথা। খাবলৈ হ'লে বহুত টেষ্টি হৈছে, আপোনালোকে সকলোৱে ট্ৰাই কৰি চাব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।